গাইজ আপোনালোক থাম্বনেল চাই পেলাই গমাই পাইছে ভিডিঅ'টো মানে কেনেকুৱা হ'ব গৈ আছে, কিহৰ ওপৰত হ'ব গৈ আছে। গতিকে গাইজ থাম্বনেলতকৈ ভিডিঅ'টো বেছি ইণ্টাৰেষ্টিং হয়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো হাই হেল্ল' নমস্কাৰ গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মুন ফিটনেছ ব্লগলৈ। তো গাইজ আহক পলম কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি উদয়নৰ জন্মদিন হয়, মানে আজি প্ৰতিষ্ঠা দিৱস হয়। গতিকে মই আজিৰ ভিডিঅ'টোত উদয়নক প্ৰতিষ্ঠা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গাইজ আপোনালোকক আজি মই প্ৰতিষ্ঠা দিৱসৰ বহুত কিবি দেখুৱাম, গতিকে চাই থাকিব। গতিকে আজি গাইজ মানে আজি অলপ বিশেষ ধৰণৰ এটা সভা অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। গাইজ মই চাইকেল চলাই যাই আছোঁ আৰু অলপ দেৰিকৈ স্কুল বাছত যাম, গতিকে চাই থাকক। মই চাইকেল চলাই আছোঁ। গাইজ আহি পালোঁ দিয়ক, এতিয়া ভিতৰৰ ফালে যাওঁ। গাইজ পতাকা উত্তোলনৰ কাম সম্পূৰ্ণ হৈ গ'ল মই অহাৰ আগতেই। গাইজ আমি সকলোৱে উঠি ল'লোঁ, এতিয়া আমাৰ উদয়নৰ গীত পৰিৱেশন কৰিব। তো আপোনালোকে চাই থাকক। গাইজ জানুৱাৰী 10 তাৰিখ অৰ্থাৎ উদ্যানৰ প্ৰতিষ্ঠা দিৱসৰ দিনা উদ্যানৰ আলোচনীবিলাক উন্মোচন কৰা হয়। গতিকে আজিও উন্মোচন কৰি আছে, তো আপোনালোকে রূপালী জুন তোমাতে আছে হীরামণি মুকুতা উদয় জননী কণ্ঠে শংকৰা জান বিষ্ণু জ্যোতি নানারহণীয় কৃষ্টি অখিলাম প্রথম সংখ্যা তত্ত্বাবধায়িকা ক্রমে উৎপল বরা, নিরঞ্জন নাথ আর রঞ্জু দাস মল্লিকা। কৰিবলৈ আগবাঢ়িছোঁ তৃতীয় শ্ৰেণীৰ ক শাখা আৰু খ শাখাৰ আশাৰ ৰেঙনি নীলাকা দুইখন আলোচনী আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ আহ্বান জনাইছোঁ। আশাৰ ৰেঙনি দ্বিতীয় সংগম আৰু নেত্ৰশ্ৰী সন্মানীয় কুমুদচন্দ্ৰ ডেকাদেৱক মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। নীল আকাশ আলোচনীখনো আমি মঞ্চলৈ লৈ আহিবলৈ আহ্বান জনাইছোঁ। আশাৰ ৰেঙনি তৃতীয় ক শাখাৰ পৰা প্ৰকাশ পোৱা নীল আকাশ
তৃতীয় খ শাখাৰ পৰা প্ৰকাশ পোৱা। বুধৰ ডেকাদেশ যিহেতু এতিয়া অনুপস্থিত, গতিকে মই সন্মানীয় সত্যনাথ হাই অংকুৰ দা খাবা খাবা সুৰজিত এনেদৰে আমাৰ অনুষ্ঠানটি সমাপ্ত ঘটিল। তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনে লাগিল অলপ কৈ দিয়া। ভাল লাগিল আজি প্ৰতিষ্ঠা দিৱস বুলি কৰি আমি মেগাজিন উন্মোচন কৰিলোঁ। ভাল লাগিল উন্মোচন কৰি প্ৰথমবাৰৰ কাৰণে সম্পাদক হৈছিলোঁ, সহ-সম্পাদক সকলোৱে যাতে আৰু চাই থাকে মানে চাই পেলাই ভিডিঅ'টো কেনে পেলাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গাইজ আজিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বহুত কষ্ট কৰি আছে। থেংক ইউ। তো গাইজ পুনৰ লগ পাম নেক্সট ভিডিঅ'। থেংক ইউ ফৰ ৱাটছিং।